হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেল যোৰহাটৰ ছোৱালীলৈ আপোনালোকক সকলোকে স্বাগতম। এতিয়া যিহেতু আচাৰ বনোৱাৰ ছিজন, সকলোৱে কম বেছি পৰিমাণে আচাৰ বনায়। সেয়ে মই মূলাৰ আচাৰৰ এটা ৰেচিপি লৈ আহিছোঁ। ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমে মই মূলাকেইটা ধুই পিহনা এখনত পিহি লৈছোঁ। এতিয়া মূলাখিনি পিহি হৈ গ'ল। এতিয়া মূলাত যিহেতু পানী থাকে, সেইকাৰণে মই মূলাৰ পৰা পানীটো অকণমান চেপি পেলাই উলিয়াই লৈছোঁ। বেছিকৈ চেপি শুকান কৰি নেপেলাব। এতিয়া ইয়াত এচামুচ নিমখ দিছোঁ, এচামুচ হালধি দিছোঁ। এয়া সেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া মূলাখিনি দুদিনমান মই ৰ'দত দিম। বৰ বেছি শুকুৱাই নেপেলাব, অলপ কোমল হৈ থাকিবলৈ দিব। এয়া মই ৰ'দত দি থৈছোঁ মূলাখিনি। এতিয়া মই মছলাখিনি বনাই লওঁ। তাৰ কাৰণে লৈছোঁ 5 ফোৰণ, চফ আৰু দুটামান কেঁচা জলকীয়া। এয়া 5 ফোৰণ আৰু চফখিনি অকণমান কেৰাহীত গৰম কৰি লৈছোঁ। এয়া মিক্সিত খুন্দি ল'ম। মছলাখিনি বৰ বেছি গুৰি কৰি নেপেলাব। এয়া মূলাখিনি মই এদিন শুকুৱাই লৈছোঁ। বৰ বেছি শুকুৱাই পেলাব নালাগে। মছলা গোটাই লৈছোঁ আৰু এটা ভোট জলকীয়া কাটি লৈছোঁ। জ্বলা আপোনালোকে নিজৰ আন্দাজমতে দিব পাৰিব। এতিয়া তেল গৰম হ'বলৈ দিছোঁ। তেলটো বেছি গৰম হ'বলৈ নিদিব। তাত জলকীয়া দি দিছোঁ। গেছটো মই অফ কৰি লৈছোঁ। এতিয়া মই ইয়াত মূলাখিনি দি দিছোঁ। মূলাখিনি দি অলপমান লৰাই দিছোঁ। এতিয়া ইয়াত গোটাই থোৱা মছলাখিনি দি দিছোঁ। অলপমান হালধি দিছোঁ। অলপমান নিমখ দি দিছোঁ। এতিয়া 2 চামুচ ভিনেগাৰ দিছোঁ। এতিয়া আচাৰখিনি কেৰাহীতে অলপ ঠাণ্ডা হ'বলৈ দিছোঁ। এতিয়া ঠাণ্ডা হ'লত বটলত ভৰাই দিছোঁ। এতিয়া ইয়াত মই কেঁচা মিঠাতেল দি দিছোঁ। এয়া 10-12 দিনমান ৰ'দত দিম। 10-12 দিন ৰ'দত দিয়াৰ পাছতহে ইয়াক খাব পৰা হ'ব।